আৰু আজি আমাৰ ভিডিঅ'টো স্পন্সৰ কৰিছে মেক মাই ৰাইডে। মেক মাই ৰাইড এটা অফিচ আৰু এটা এপ আছে প্লে ষ্ট'ৰত, আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক। গাড়ী আৰু বাইক ৰেণ্টত দিয়া হয়। লখৰাৰ একদম চাৰিআলি ওচৰতে আছে, আপোনালোকে কণ্টেক্ট কৰক। আৰু আমাৰ থ্ৰুৱেদি যদি আহে তেতিয়াহ'লে আপোনালোকে ডিছকাউণ্ট পাব বহুত ভালকৈ। তেতিয়াহ'লে আহক, গাড়ী আৰু বাইক ৰেণ্টত লওক আৰু ভিডিঅ'টো লাষ্টলৈকে চাওক। থেংক ইউ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। হেল্ল' গাইজ, আজি আমি প্ৰেংক এটা কৰিলোঁ। আমি প্ৰেংকটো ইয়াত দেখিছে আপোনালোকে, মানে ড্ৰাগছৰ ওপৰত বনাইছিলোঁ প্ৰেংকটো, খালি আটা সোমাই আছে। মানে আমি এইটো কৰি পেলাই যাতে নিগেটিভিটি হেৰি কৰিব বিচৰা নাই, যাতে আপোনালোকে পজিটিভকৈ লয়, বেয়াকৈ নল'ব আপোনালোকে। আৰু এইটো যাতে অসমৰ পৰা একেবাৰে বন্ধ হৈ যাওক, কাৰণ এতিয়া অসমত বহুত চলি আছে এনেকুৱা ধৰণৰ, মানে এনেকুৱা কেছ বহুত চলি আছে। সেইটো কাৰণে আমি এইটোৰ ওপৰত অলপ বনাইছিলোঁ। আপোনালোকে ভিডিঅ'টো চাওক। আৰু আজি আমাৰ লগত মুদৈ, মোৰ লগৰ কৰিবলৈ আহিলে বিপন আছিলে আজি আমাৰ লগত। বিপনৰ ভিডিঅ' চিডিঅ' চাই আছোঁ বহুতো। আজি এবছৰ আগৰ পৰা মই যেতিয়া বাহিৰত আছিলোঁ তেতিয়াৰ পৰা চাইছোঁ। তাৰ প্ৰথম ভিডিঅ'টোৰ পৰা মই চাই আছোঁ। তাৰপিছতো এদিন ইয়াক লগ পালোঁ, তাৰপিছতো মই গোটেইকেইটা ভিডিঅ' তাৰ ষ্টেপ বাই ষ্টেপ চাবলৈ ল'লোঁ। তাৰপিছত মই ভাবিলোঁ যে মই সিহঁতৰ লগত প্ৰেংক এটা কৰোঁ। তেনেকৈ ভাবি পেলাই মই কণ্টেক্ট কৰিলোঁ এনজয় কৰিবৰ কাৰণে, আৰু আজি মই বহুত এনজয় কৰিলোঁ। থেংক ইউ বিপন, মোক চান্সটো দিয়াৰ কাৰণে। এনজয় কৰিব আৰু ভিডিঅ'লৈকে চাওক, চবে এনজয় কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ। আৰু ভিডিঅ'টো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এইটো আটা সোমাই আছিলে দেই, একচুৱেলি আটা আছিলে। আপোনালোকে যাতে কোনেও বেয়াকৈ নলয়, ঘৰৰ পৰা আটা লৈ আহিছে। লাগিব নেকি? লাগিব নেকি? কেলৈ কৈছিলে যে আপুনি? এই ৰ'ব যাব ৰ'ব। কালি যে কৈছিলে যে আপুনি মালটো এইটো নিশ্চয় লাগিব নেকি? আৰে আপুনি কোৱা নাই বৰুৱা চাৰিআলিত আহিব, মই আজিতো বিগ বজাৰ পালোঁ। মই তিতাবৰ পাইছোঁ। এইবোৰ নহ'ব এতিয়া। ৰ'ব আপুনি আচ্ছা কামত যাম। কি কথা কৈছে? লোৱা মোৰ নহয় এতিয়া লোৱা, পইচা দিয়া পঠাব। কি পইচা দিয়ক? কি বিগ বজাৰ ওচৰত ৰখি থাকিব কৈছে। বিগ বজাৰ মই পিজনৰ চাই যাওঁ, আপুনি আহক। ব'লা, তুমি নহয় তুমি মাতি দিব নোৱাৰা। আপুনি নাম কি? লোৱা, পুলিচ আছে দেই, পটাপট দিয়া আৰু যোৱা। মোক পইচা নাই, আপুনি কি দিম? এইবোৰ মোৰ লগত নকৰিব ঠেক। এইবোৰ ধান্দা পটাপট দিয়া আৰু যোৱা। কি কৰিছে আপুনি? কি কৰিছে? মোক বিগ বজাৰ ওচৰত ৰখি থাকিব কোৱা নাই। মই আপোনাক ক'ত কৈছোঁ? আপুনি নাম্বাৰ চাই লওক। ক'ত আপোনাৰ? চোৱা নম্বৰ দেখোন। হয়, আপুনি কোনটো নাম্বাৰ কথা কৈছে? চব আৰে তোমাৰ নাম্বাৰ পৰা মোক ফোন আহি আছে, মোৰ তুমি ৰখি থাকিবলৈ কৈছা। নম্বৰ দেখাওক আপুনি। নাম্বাৰটো ৰ'বা, দেখাব পাৰিম নহয়। দেখাওক আকৌ। আৰে বেগ এটা লৈ আহিছোঁ বুলি কৈছা তুমি, পইচা দিয়া পটাপট, পুলিচ আহিব দেই। আহক আপুনি, আহক। দিয়া পইচা দিয়া। এই মালটো কেলা মোক অৰ্ডাৰ দি মাতিলে, এতিয়া নাই দিয়ক টকা 2000 দিয়ক। নাই আপোনাক এনেকৈ যাব নিদিওঁ, দিয়ক অৰ্ডাৰ দিছিলে বোলে। নাই যাব নিদিওঁ আপোনাক। ব'লক পুলিচৰ ওচৰলৈ ব'লক। এইবোৰ আপুনি কি অৰ্ডাৰ দিছিলে? আপুনি লৈ লওক। আমাৰ কি বস্তু আৰু নহ'ব এইবোৰ নহ'ব। লওক Run. কামত যাব লাগে। কিবা এটা কৈ আছে। লওক না টেষ্টটো কৰি চাওক না আপুনি। দাদা টেষ্টটো কৰি চাওক। টেষ্টটো ৰ'বা পইচা দি থৈ যোৱা আৰু পইচা দি। কি পইচা দিছোঁ? ভাল লোৱা, পইচা দি। ভাই চব এইবোৰ কিবা যি দি কৰি আছে। কি দিছে চব? কি দিছে এইবোৰ? আৰে নহয়, মই একো কোৱাই নাই। চব শুনিব। তেনেকৈ খবৰ কৰি দিবা। বস্তু লৈ আছে মাতি। মই একো আপোনাক একো কোৱাই নাই। দাদা চব আমি চাইছোঁ, মই কিতাপৰ কৈছোঁ, বিদ্যা কৈছোঁ, মই একো কৰাই নাই। মই নাখাওঁ, মই এতিয়া বিগ বজাৰ। তুমি অৰ্ডাৰ দিছা? মই নাই দিয়া। মই নাই দিয়া। এওঁকতো মই চিনি পাইছোঁ, এওঁতো এইবিলাক ডিল কৰে। এই ডিল মই চিনি নাপাওঁ। তুমি মাতিছা? মই নাই, মই গৰপামি চাইছোঁ। মই নাই, মই এতিয়া মোৰ পইচা নাই। আপুনি কি কথা কৈছে? ঐ ইহঁতি আছিলে নি? হেল্ল' হাই, আছামিজ জানতে হৈ গিয়া আছামিজ? ফোন কৰা নাছিলা জানো তুমি? মানে বিগ বজাৰ ওচৰলৈ যে মাতিছিলা, বস্তুটো ৰেডি আছিলে। ল'বা নেকি? বোলে ফোন কৰি মাতিলাচোন। আৰে লৈ যোৱা আকৌ। আৰে নালাগে নি? ভাই ৰ'বা, তুমি মাতিছিলা নি বাৰু এতিয়া?
কেতিয়া মাৰিছিলা এই মাৰিলোঁ নহয় আনিলোঁ নোলোৱা নি হা ৰ'বা শুনি যোৱা তুমি মাতিছিলা ক'ত তুমি মাতিছে নাম্বাৰ দেখুৱাওক তুমি মাতিছিলা মোক কৈছে আকৌ অমৰদাই কৈছে নহয় কোন নম্বৰ কিতাপ হেৰি ৰ'বা কিতাপ আছিলে মই ইয়াত মোৰ দেৰি হৈছে ক'ত গৈছা তুমি শুনি যোৱা তুমি অৰ্ডাৰটো দিয়ে এতিয়া কি হ'ল তোমাৰ আৰে মই মাতিছোঁ ৰ'বা কি ফাল্টু কথা কৈছা? কথাটো শুনা কি ফাল্টু কথা কৈছা? বাল্টু নাম্বাৰ দেখুৱা বাল্টু বুলি নক'বা বাল্টু নহয় পাল্টু বাল্টু বাদ দিয়া বাল্টু আৰে কোনে মাতিছিলে কি কথা নাম্বাৰ দেখুৱা না অৰ্ডাৰটো দিলা কি অৰ্ডাৰ এইটো কি হয় এইটো চিনি নাই পোৱা এইটো মই চিনিয়ে পোৱা চেণ্টটো লৈ চোৱা পাগল নেকি কি চেণ্টটো পাগল লৈ চোৱা কি দেখুৱাইছে ছাৰ কি হ'ল কি দেখুৱাইছে চেণ্টটো লৈ চোৱা নহয় তোমাৰ কি হ'ল কি দেখুৱাই আছে মোক মই ইয়াত ইণ্টাৰভিউ কাৰণে আহিছোঁ কি মোক ইয়াত ৰখাই উল্টা পুল্টা কৈ আছে নহয় তুমি এইটো অৰ্ডাৰ এইটো দিছিলা মই গম পোৱা নাই তুমি এইটো অৰ্ডাৰ কি দিছিলা দিলা? এইটো মালটো হয় কি এইটো মই গম পোৱা নাই এইটো কি? ব্ৰাউন চুগাৰ মই কি দেখিছে কোনে অৰ্ডাৰ গম পোৱা তুমি নাই। অৰ্ডাৰ দিছিলা যে কৈছে মোক এই আৰে ৰাস্তাটো কোনে কৈছে মই মোক ইফালে কৈছে মই হয় দাদাজনে কৈছে যোনটোৱে মই কোন তাৰপৰা দাদা? আনিছোঁ মোক পটাপট এইটো কোন দাদা? মোবাইলত এতিয়া বেলেঞ্চ নাইকিয়া হ'ল দাদা চাওক মই যে ইণ্টাৰভিউ কাৰণে আহিছোঁ মোৰ আপুনি ইণ্টাৰভিউ দিলে নে এতিয়া মই দিবলৈ আহিছোঁহে হ'ব যাওক আমি প্ৰেংক এটা কৰি আছোঁ প্ৰেংক এটা কৰি আছোঁ ভোট জলকীয়া চাব ইউটিউবত চাব ইউটিউবত হেল্ল' হয় ইটছ এ প্ৰেংক এইটো কেমেৰা